ইয়া চাব আহিছে আমাৰ পোৱালিজনী শুই আছে ইয়া হাই কৈ দিয়া মই মানে নাজানো না Hi, we are feeling bored. Raju Chutki. Hi, hello, নমস্কাৰ মই আপোনাৰ আজি পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনাৰ স্বাগতম জনাইছোঁ তো আজি ভিডিঅ'টো পুৰা ধামাকাদাৰ হ'বলৈ গৈ আছে মানে তো আপোনালোকে থাম্বনেইলটো চাই গম পাইছে চাগে কিহৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তো ভিডিঅ'টো চাই থাকক একেলগে দেখাই আছোঁ আপোনালোকক এতিয়া মানে ফাৰ্ষ্টত মই গৈ আছোঁ এতিয়া কলেজৰ পৰা এতিয়া অটখন ধৰি লওঁ তাৰপিছত কলেজত একেবাৰে লগ পাই আছোঁ আপোনালোকক দেখাই আছোঁ আজি ভিডিঅ'টো চাই লাগিব তো গাই যেতিয়া মানে সেই ক্লাছৰুম পালোহি তো একেবাৰে ক্লাছ কৰি লওঁ তাৰপিছত একেবাৰে অফ পিৰিয়ডতে দেখাম আপোনালোকক ভিডিঅ'টো চাই দিব যেতিয়া অপডেট চলিছে তো এতিয়া আপুনি বাহিৰলৈ গৈ আছে বাহিৰ যাওঁ বলক গাইজ এতিয়া অফ পিৰিয়ড চলি আছে তো এয়া চবে আমি চব এতিয়া বহি আছোঁ তো तो आज हमारे घर में मतलब एक डॉग दो आएगा मतलब बच्चा कुत्ते का बच्चा आएगा क्या नाम रखेगा उसको क्या नाम है रॉकी बाय कैसा है মই নকো মোৰ নাম থৈ দিবি মোৰ নাম সাহিল ভাল আছে সাহিল থৈ দিবি আমার কুকুরের নাম সাহিল হম আছে ঠিক তো है क्या साहिल और एक रॉकी रख अच्छा रॉकी ए देव আমাৰ আজি ঘৰত মানে কুকুৰ আহিব দেই কুকুৰ পোৱালিটো আহিব তাৰ নাম কি থম বুলিছো কি থম নামটো আহিব আজি আহিব কেটা আহিব এটা দুটা এটা মাইকী এটা মতা আহিব নামটো নিজৰ মতে দিলে ভালকে মই মানে নাজানো না ই কৈছে সেই মতাটোৰ নাম সেই সাহিল থবলৈ কৈছে নাই তো গাইজ এনেকৈ নামটো ডিছকাছ কৰা চাৰা ভিডিঅ'টো আৰু দেখা আছে তো গাইজ এতিয়া অফ পিৰিয়ড শেষ হ'ল আৰু চব আহিলে আৰু চাব যে আমাৰ ঘৰত মানে মোবাইল লৈ আনিছে তো মোবাইল লৈ আনিছে তাহাঁতৰ নাম থম বুলিছে কি থম তাৰ মতা আছে মাইকী এটা আনিছে কি থম मेरा नाम ममा है ना अरे राहुल यार राजू चुटकी क्या बोला तूने तुम बोलो हम लोग के घर में मतलब आज आने वाला है 2 डॉगी आने वाला है एक मेल है एक फीमेल है तो क्या नाम रखे हो जो रखना है रखो बोलो क्या रखे कुछ भी जो तुम्हें अच्छा लगता है अब अगर मैं ऊपर जो है चलो तो मैं ऊपर जो है आप नाम तो बोलिए क्या हो हाँ ऊपर जो है ऊपर जो है हम बता रहे हैं किधर नाम हो बता रहा मैं ना खास गजब बेइज्जती है তো এটা গাইজ যেহেতু অফ পিৰিয়ড চলিছে সেইকাৰণে এটা মানে আমি গেলেৰীতে বহি আছোঁ আৰু এয়া চাব পাৰিছে এইপিনে আমাৰ জয় আছে জয় হাই Yes, hi, we are feeling bored. Yes, why? Because our class is going to start at 2 p.m. only. Yes. So we are going to be very late. That's why. Okay. And Citranjan. Yeah, you all do downly দেখা থাকে. Do like and subscribe. Thank you. তো এনেকৈ গাইজ 2টা বজালৈকে ৰখি থাকোঁ এতিয়া আকৌ 2টা বজাৰ পিছত ক্লাছ আছে তো গাইজ সোনকালে পাৰ হওক আৰু আজি যিটো কুকুৰটো আহিব আৰু তো গাইজ যিহেতু সোনকালে টাইমটো পাৰ হওক আৰু সোনকালে তো আজি যিহেতু আহিব বুলি কৈছে তো সোনকালে ডগিটো লৈ আনিম আহিব আৰু চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক চ' ফাইনেলি এনেকৈ কলেজৰ ক্লাছবোৰ শেষ হ'ল আৰু তো এতিয়া ঘৰলৈ উভতিছোঁ তো এয়া চব পিছে ফিল্ডত খেল আছে তো বোলক এতিয়া ঘৰলৈকে গৈ থাকোঁ আৰু চ' মই মানে গাইজ ঘৰ পালোহি ঘৰ পাই এতিয়া কাপোৰ চাপোৰ লাগে ভাত চাত খাই দিলোঁ তো অলপ দেৰ পিছত কল আহিব আৰু তো ৱেইট কৰোঁ কললৈ তো চাই থাকক ভিডিঅ'টো চ' ফাইনেলি গাইজ ফোন আহি গ'লগৈ তো ফোন আহি গ'লগৈ সেই তিনিচুকীয়াত আছে তিনিচুকীয়াৰ পৰা এতিয়া আহি আছে বোলে তো আৰু অকণমান দেৰ পিছত আহি পাবহি তো ভিডিঅ'টো চাই থাকক মই আপোনাক দেখাই আছোঁ কিমান ধুনীয়া ধুনীয়া কুকুৰ পোৱালিকেইটা চাই থাকক তো যেহেতু পোৱালিকেইটা সৰু আছে তো সেইকাৰণে এতিয়া দোকানৰ পৰা মানে লিকুইড 2টা লৈ আহি বুলি ভাবিছোঁ সেইকাৰণে এতিয়া দোকানলৈ গৈছোঁ তো ভিডিঅ'টো চাই থাকক শেষলৈকে
তো এতিয়া লিকুইড দুধটো দোকানৰ পৰা লৈ আহোঁ। তো গাইছ এতিয়া গধূলি বহুত হ'ল, তো এতিয়া এইটো লিকুইড দুধটো লৈ ল'লোঁ। এতিয়া ঘৰলৈ আকৌ গৈ থাকোঁ এতিয়া উভতি। এতিয়া অলপ দেৰি পাছত আহিবই আৰু, তো ভিডিঅ'টো চাই থাকক। তো গাইছ এতিয়া ঘৰ আহি পালোহি। তো এয়া চাব আহিছে আমাৰ পোৱালীজনী শুই আছে। এয়া হাই কৈ দিয়া, হাই। তো এতিয়া আমাৰ পোৱালীকেইটা আহিব ন, তো কেনে লাগিছে? ভাল লাগিছে ন? তো গাইছ আপোনালোকে চাই থাকক ভিডিঅ'টো। তো পোৱালি আহি আছে আমাৰ পোৱালীকেইটা। তো এতিয়া আনিব যামগৈ আৰু এতিয়া অলপ পিছত ফোন কৰিব। তো সেয়াই আৰু চাই থাকক ভিডিঅ'টো। চ' ফাইনেলি গাইছ এতিয়া কলটো আহিলে, তো এতিয়া আনিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক। এতিয়া 6:15 হ'লগৈ আৰু বাজিলে। তো এতিয়া চাই থাকক ভিডিঅ'টো, আনিবলৈ গৈ আছোঁ। তো আহি পালোহি ৰাস্তা। এয়া চাবলৈ পাইছে গোটেই ৰাস্তা। এতিয়া ৰাস্তাত আছোঁ মই। তো এইফালৰ পৰা আহিব। তো অলপ দেৰি ৰৈ দিওঁ আৰু, তো টিঙাই পালেহি বুলি যিহেতু কৈছে, অলপ দেৰি ৰৈ দিওঁ। তো এয়া গাইছ আহি পালেহি। তো ফাইনেলি গাইছ এতিয়া পোৱালীকেইটা লৈ আহিলোঁ। এয়া চাবলৈ পাইছে এইকেইটা, এয়া দুইটা। খোৱা আকৌ, খোৱা চাফা আছে খোৱা। তো গাইজ এতিয়া আপুনি চামি আছোঁ, এনেকৈ খেলি আছোঁ এতিয়া পোৱালীকেইটাৰ লগত। তো কেনেকৈ কি কৰি চাই আছোঁ এতিয়া। এনেকৈ আমি এতিয়া এইটো ইয়ালৈ খেলিম তেনেকৈ পইছে। এই টুলু টুলু। তো এয়া চাওক না গাইজ, ইমান উৎপাত কৰিছে। এয়া চাওক, এয়া চাওক কি কৰিছে চাওক। এইটো কি বিচাৰিছে ই? চাওকচোন কি কৰিছে ই? ইটো কি কৈছে? এইটো কি কি কৈছে চাওক, কি জুমিছে চাওক। কি চাই আছে? অঁ ইয়া কি হ'ল? আচ্ছা আচ্ছা, ইটা কি খাব এতিয়া? ইটোকো লৈ আনো বোলো, কাক ইটো কৰিছে এয়া তই খাবি আৰু খা। খাইছে দুটা খাইছে আকৌ। তো এনেকৈ সিহঁতি খাই থাকিলে আৰু তাৰপাছত ফটো মাৰিলোঁ। এচা পইচা এতিয়া এই চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। ফটো এনেই মাৰিলোঁ আৰু তাৰ লগতে আৰু। তো গাইজ এতিয়া পোৱালীকেইটা প্ৰায় গাখীৰ ভাত লৈ আহিলোঁ। এতিয়া চাব পাৰিছে ইহঁতক পূৰা দিম আৰু মানে এতিয়া চাব পাৰিছে গাখীৰ ভাত খাবলৈ দিওঁ এতিয়া। এইটো এই পোৱালীকেইটা এইপিনে খাব এতিয়া, এইপিনে লৈ যাওঁ এতিয়া। এইকেইটা ভাত খাব এতিয়া, এইটো ভাত খাব এতিয়া। এইপিনে ভাত দেখিলে এতিয়া খাব এতিয়া। খাইছে বুজি ভোক লাগিছে তো ইটো খোৱাই নাই। বহুত ভোক লাগিছে, চাব পাৰিছে ইয়াত খাই আছে। এটা পাইছে গাইজ এতিয়া বহুত ভোক লাগিছে মানে পূৰা খাই আছে। ঘৰটো চাওক গাইজ কিমান ধুনীয়া ঘৰটো। কিবা শেষ কৰিলে ৰাতি। তো গাইজ তাৰ মানে বহুত ভোক লাগিছিলে, তো এতিয়া অকণমান দিবলৈ গাইজ। তো আকৌ এবাৰ তাৰ ভাত আনি দিলোঁ। তো এটা পইচা সেইটো খাই আছে পূৰা। তো এতিয়া শেষে কৰিলে আৰু পূৰা পেলাই চোলাই খালে গাইজ এটা পইচা। তো গাইজ নেক্সট ব্লগত সিহঁতৰ নাম ৰাখিম বুলি ভাবিছোঁ। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন তাহাঁতৰ নাম কিনো দিম, কি নাম দিলে ভাল হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। তো এয়া কৈ আজি ভিডিঅ'টো সামৰি মাৰিছোঁ। তো বেছি দেৰি নকওঁ। তো আজি ব্লগটো ইমানতে সামৰি দিছোঁ। তো যিসকলে এতিয়ালৈকে ভিডিঅ'টো চাই ভাল পালে
তেওঁলোকে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ।